হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মানে 9টামান বাজিল, ৰ'দো দিছে বহুত। মই বাহিৰত বহি আছোঁ বাৰান্দাত। মানে আমাৰ একো উঠাই নাই। আজি ভাবিলোঁ আপোনালোকৰ লগত এনে অলপ কিবা কিবি শ্বেয়াৰ কৰোঁ। বহুদিন ভিডিঅ' দিয়াও নাই আৰু ৰাসৰ ভিডিঅ'ও দিয়া নহ'ল। মানে ৰাসত মই বহুদিন গ'লোঁ, কিন্তু ভিডিঅ' তেনেকৈ ভালকৈ বনোৱা নহ'ল, সেইবাবে নিদিলোঁ। আৰু মানে আমি চোতালৰ আগত অলপ কিবা কিবি ৰুইছিলোঁ, সেইখিনি আপোনালোকক দেখাওঁ। আগতে এডাল অমিতা গছ মানে লগা নাই, সৰু আছে। আৰু এইডাল নেমু টেঙা সৰু সৰু লাগিছে ওপৰত। আৰু এয়া জলকীয়া মানে আৰু বেলেগ কেইডালত লগা নাই, ইয়াতে লাগিছে। এয়া ভোট জলকীয়া, কিন্তু সৰু আছে, বেছি দিন হোৱা নাই ৰ'ব। আৰু এইডাল কমলা টেঙা লাগিছে, সৰু সৰু। আৰু এইবিলাক ইয়াত বেঙেনা খাব পৰা হৈছে আৰু। আৰু এইখিনি আৰু কিবা কিবি ৰুইছোঁ আৰু, কিন্তু সেইবিলাক সৰু সৰু আছে বাবে দেখুৱাও নাই। ডাঙৰ হ'লে দেখুৱাম আৰু। মানে গাইছ, মোৰ এটা পাৰ্চেল আহিছিল, সেইটো লৈ ল'লোঁ। আৰু এইটো খুলি চালোঁ, এইযোৰ পাঞ্চ অৰ্ডাৰ কৰিছিলোঁ। আৰু প্ৰাইচটো ইয়াৰ 385 নে 89 আছিল। আৰু মই গা ধুই আহিলোঁ, একেবাৰে গা পা ধুই লগ পালে আপোনালোকক। মানে এতিয়া ভাত বনাবই টাইম হ'ল। আজি ভাবিছোঁ যে অলপ বেলেগ ধৰণে ৰেচিপি এটা বনাম। ৰেচিপি মানে তেনেকুৱা ৰেচিপি নহয় আৰু, সদায় খাই থকা বস্তুৱে, কিন্তু অলপ বেলেগকৈ বনাম। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ ৰেচিপিটো। কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি, আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু এয়া মই কেৰাহীত তেল বহাই তাত মিক্সিত মাৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই মিক্সিত মাৰি লৈছিলোঁ পিঁয়াজখিনি। বেলেগ নহয় মানে গাইছ, মাছ বনাম অলপ বেলেগকৈ। পিঁয়াজ আৰু জলকীয়া এটা দিছোঁ মাত্ৰ। আৰু এইখিনি বিলাহী কাটি লৈছিলোঁ, এইখিনি দি দিলোঁ। আৰু ইয়াত সকলো মছলা পাতিখিনি দি দিম। আৰু এয়া কাটি লোৱা পেপচিকামখিনি দি দিছোঁ।
ল' ফ্লেম কৰি ঢাকনখন লগাই দিছোঁ। আৰু ইয়াত পানী দি দিছোঁ। আৰু পানীখিনি শুহি যোৱালৈকে ঢাকনখন লগাই থৈ দিম। আৰু এয়া মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ, সেইখিনি দি দিলোঁ ইয়াত। আৰু ল' ফ্লেম কৰি দিছোঁ। অলপমান ধনিয়া পাত, তাৰপিছত এয়া ৰেডি হৈ গ'ল। হাই গাইজ, আৰু কেতিয়াবাই আহি পাইছোঁ বস্তুলৈ, মানে তেনেকুৱা একো নহয়, এনে সৰু সুৰা অলপ কিবা। আৰু এইটো ব্লাউজ আনিছোঁ, মানে মোৰ কাপোৰ এযোৰ বিয়াত পিন্ধিব আনিছিলোঁ, মেখেলা চাদৰ, তাৰে লগত পিন্ধিবৰ কাৰণে আনিছোঁ ব্লাউজটো। আৰু এইটো আইশ্বেডো, মানে মোৰ আছে এটা, তথাপিও মানে সেইটো অলপমান সেইদিনা পৰি ভাঙি থাকিল অলপমান, সেইবাবে আনিলোঁ এইটো। আৰু পাত খাৰু এপাত, আৰু হাইলাইটাৰ মাৰ্চৰ হয় এইটো, আৰু লিপষ্টিক দুটা, এইটো মাৰ্চৰ এইটো, আৰু এইটো মাস্কাৰা, আৰু এইডাল আইলাইনাৰ। আৰু এয়া মই লেকমি ৰ'জ পাউডাৰটো আনিছোঁ, মানে মোৰ কম্পেক্ট পাউডাৰ আছে, কিন্তু মই এইটো অলপ বেছি ভাল পাওঁ, সেইবাবে এইটো আনিলোঁ। আৰু এডাল সৰু লব্বৰ আৰু এইখিনিয়ে আৰু গাইজ, মানে মেখেলা চাদৰটো বিয়াত দেখাই পাব পিন্ধিলে। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইয়াতে সামৰোঁ। তেনেহ'লে আন এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ, আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ এইটো ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। এতিয়া বাই গাইজ।